এই মমতলী ভাৱত লোহিত কৰি ঈশ্বৰ শ্ৰীকৃষ্ণই সকলোকে মংগল কৰে। তাৰ কাৰণে ঈশ্বৰৰ চৰণত আগবাঢ়িছে আৰু ভকতসকলেও ভকতৰ মুখে আশীৰ্বাদ কৰাইছে। সহজ কৃপালু গুণক প্ৰকাশিয়ে ধৰিয়া চাহৰি কৃষ্ণ। Hello. সাজিছো তোমালে জনমে জনমে তোমালে সেন্দুৰৰে ফুল পিন্ধাম শিৰত থাকা যদি তুমি মোৰ নিচেই কাষত ৰাখিম তোমাক জানা শুন বুকুৰ মাজত যদিও তোমাৰ পৰা মই আছো দূৰত ৰঙা সেন্দুৰৰে ফুল পিন্ধাম শিৰত থাকা যদি তুমি নামৰ সেন্দুৰ শিৰতে পিন্ধিব মোৰ নামৰ সেন্দুৰ শিৰতে পিন্ধিব যদিও মোৰে পৰা তুমি আছা দূৰত পিন্ধিম তোমাৰ নামৰ সেন্দুৰ মোৰে শিৰত
দুখত যদি তুমি ভাগি পৰা বহু জাত